নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনালোকক জব ইন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। নতুনকৈ 11,418টা পদৰ মুকলি হৈছে আৰু MTS নন টেকনিকেলৰ ফালৰ পৰা এই পদসমূহ আহিছে। মেট্ৰিক পাছ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কি পদ আছে, কেনেদৰে এপ্লাই কৰিব লাগিব, আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। MTS অৰ্থাৎ মাল্টি টাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ পদসমূহ, আৰু ইয়াত আপোনালোকে 18 জানুৱাৰী 2023 পৰা এপ্লাই কৰিব পাৰিব আৰু 17 ফেব্ৰুৱাৰী 2023লৈকে। আৰু ইয়াৰ যিটো কম্পিউটাৰ এক্সাম হ'ব সেইটো হ'ব এপ্ৰিল 2023ত। MTS যিটো মাল্টি টাস্কিং ষ্টাফ হয়, তাৰ টোটেল পদ আছে 10,880টা পদ আৰু হাবিলদাৰৰ পদ আছে 529টা পদ। আৰু বয়সৰ ইয়াত দিছে যে কিছু পদৰ বাবে আপুনি 25 বছৰ বয়সলৈকে আৰু কিছু পদৰ বাবে আপুনি 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি জেনেৰেল বা OBC কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 27 বছৰ বয়সলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ কথা এটা উল্লেখ কৰিছে, SC/ST কেণ্ডিডেটসকলে 5 বছৰ বয়স পাব, অৰ্থাৎ 32 বছৰ বয়স, আৰু OBC সকলে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে PWD কেণ্ডিডেটসকলে 10 বছৰলৈকে বয়সৰ অতিৰিক্ত সময় পাব। লগতে OBC যদি আপুনি PWD কেণ্ডিডেট হয় তেওঁলোকে 13 বছৰ সময় বেছি পাব। আৰু ইয়াত শিক্ষাগত অৰ্হতাটো উল্লেখ কৰিছে, আপুনি ইয়াত মেট্ৰিক পাছ হ'লেই এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ বয়স 18 বছৰ হৈছে। এপ্লিকেশ্যনটো আপোনালোকে SSCত গৈ লগ ইন কৰি ইয়াত এপ্লিকেশ্যন কৰিব লাগিব। আৰু OBC জেনেৰেল কেণ্ডিডেটসকলে 100 টকা পে' কৰিব লাগিব। লগতে SC/ST PWD আৰু যিসকল মহিলা কেণ্ডিডেট থাকিব তেওঁলোকে কোনো ধৰণৰ আবেদন মাচুল ইয়াত দিব নালাগে। আৰু ইয়াত পে'মেণ্টটো আপোনালোকে UPI হওক, নেট বেংকিং হওক, ডেবিট কাৰ্ড হওক, ক্ৰেডিট কাৰ্ড এই জৰিয়তে কৰিব পাৰিব। আৰু ইয়াত আমাৰ অসমৰ চেণ্টাৰ 4টা আছে: ডিব্ৰুগড়, গুৱাহাটীত, যোৰহাট আৰু শিলচৰ। এইকেইটা হৈছে আমাৰ অসমৰ চেণ্টাৰ। ইয়াত আপোনালোকৰ এক্সাম হ'ব। বাকী নৰ্থ ইষ্টত সকলো জেগাতে ইয়াত চেণ্টাৰ আছে। চিলেকশ্যন প্ৰক্ৰিয়াটো হৈছে, প্ৰথমে ইয়াত এটা কম্পিউটাৰ বেচিছ এক্সামিনেশ্যন হ'ব, আৰু যিটো হাবিলদাৰ পদ আছে তাৰ বাবে কিন্তু আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ইয়াত লগতে। আৰু ইয়াত উল্লেখ কৰিছে যে যিটো কম্পিউটাৰ বেচিছ এক্সাম হ'ব সেইটো 2টা প্ৰক্ৰিয়া ইয়াত এবাৰ হ'ব। এইকেইটা কথা ইয়াত উল্লেখ কৰি দিছে। প্ৰতিটো এক্সামতে 45 মিনিট সময় আপোনালোকে ইয়াত পাব। আৰু এটা ইয়াত ভাল খবৰ আছে, যিসকল আমাৰ অসমৰ কেণ্ডিডেট তেওঁলোকৰ বাবে ইয়াৰ যিটো SSC এক্সাম সেইটো আমি অসমীয়াতে দিব পৰা হ'ব। ইয়াত এইটো লেংগুৱেজটো ইয়াত উল্লেখ কৰিছে, অসমীয়া ভাষাতে ইয়াৰ এক্সামটো হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। লগতে যদি আপুনি প্ৰথম আমাৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ পাহৰি নাযাব। ধন্যবাদ।